নমস্কাৰ আমাৰ গড়েশ্বৰ 30খন বিছনাযোগ্য চিকিৎসালয়ত আমি যোৱা 13 আগতো টেষ্ট কৰি থকা হৈছিলে কিন্তু আমি যোৱা এটা ৰেকৰ্ড এটা চাইছোঁ যে যোৱা ইংৰাজী 13 এপ্ৰিল তাৰিখৰ পৰা আজি এতিয়ালৈকে প্ৰায় 1254 জন ৰোগীৰ আমি নমুনা পৰীক্ষা কৰোঁ আৰু তাৰ ভিতৰত আজিলৈকে 28 জন ৰোগীৰ পজিটিভ এতিয়ালৈকে ওলাইছে আৰু যোৱাকালি অৰ্থাৎ 11 তাৰিখে ইয়াত সৰ্বাধিক ওলাই 6 জন ৰোগীৰ আমি নমুনা ধৰা পেলাওঁ আৰু এই 6 জন ৰোগীৰ ভিতৰত এজন অক্সিজেন লেভেলটো যথেষ্ট পৰিমাণে কম আৰু তেওঁৰ উশাহ নিশাহত শ্বাস প্ৰশ্বাসত কষ্ট থকাৰ কাৰণে তেখেতক আমি উন্নত চিকিৎসাৰ কাৰণে নাগৰিজুলি মডেল হস্পিটেললৈ প্ৰেৰণ কৰোঁ। ইয়াৰ আগতেও এই 28 জন ৰোগীৰ ভিতৰত 2 জন ৰোগীক ইতিমধ্যে বৰপেটা মেডিকেল কলেজলৈকে উন্নত চিকিৎসাৰ কাৰণে পঠোৱা হয়। আমি এইকেইদিনৰ ভিতৰত দেখিবলৈ পাইছোঁ যে যথেষ্ট পৰিমাণে ৰোগীৰ সংখ্যাও বাঢ়িছে অথবা কাহ জ্বৰ এনেকুৱা ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়িছে কিন্তু আমি মানুহৰ মাজত এতিয়াও সচেতনতা দেখিবলৈ পোৱা নাই যাৰ কাৰণে এই অঞ্চলটোত এনেকুৱা ৰোগীৰ যথেষ্ট পৰিমাণে সংখ্যা বাঢ়িব বুলি আশা ৰাখিছোঁ। ইয়াৰ লগতে চৰকাৰৰ ফালৰ পৰা আমাক যিখিনি কিট ছাপ্লাই কৰিছে যথেষ্ট পৰিমাণে নহয়, মাজে মাজে ইয়াত কিছু পৰিমাণে আমি মাজতে আমি বন্ধ কৰি ৰাখিব লগা হয় কাৰণ ছাপ্লাইটো যথেষ্ট সমীচীন নহয়। গতিকে মই চৰকাৰলৈকে অনুৰোধ কৰিব বা ওপৰ লেভেললৈকে মই অনুৰোধ কৰিব বিচাৰোঁ যে জাগাই জাগাই এই আগৰ যিটো পৰ্যায়ত কৰিছিল যে ছাব চেণ্টাৰ লেভেল বা এনেকুৱা যিটো আমি পজিটিভ টেষ্টবিলাক কৰিছিল সেনেকুৱা টেষ্টবিলাক যদি কৰি ৰাখে তেতিয়াহ'লে আমি আশা ৰাখিছোঁ গড়েশ্বৰ অঞ্চলৰ লগতে অসমৰ বিভিন্ন ঠাইতো এই ৰোগৰ প্ৰাদুৰ্ভাৱটো অথবা বিস্তাৰটো আমি অতি সোনকালে কমাব পাৰিম। ছাৰ আমি জানিব পাৰিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্ত বিশেষকৈ গুৱাহাটী বা বৰপেটাৰ পৰাও গড়েশ্বৰৰ ভেকচিন ল'ব আহিছে যাৰ ফলত গড়েশ্বৰৰ মানে যিসকল লোক তেওঁলোক বঞ্চিত হোৱাৰ সম্ভাৱনা আছে নাই। এইটো এতিয়া প্ৰব্লেমটো হ'ল যে এতিয়া দেখা পোৱা গ'ল যে যোৱা কালিৰ পৰা 18 বছৰৰ পৰা 40 ইয়াৰ্ছ যিটো বয়সৰ আমি যিটো অনলাইন যোগেদি কৰা হৈছিলে ইয়াত দেখিবলৈ পোৱা গ'ল যে বেছিভাগ সংখ্যক মানুহে গড়েশ্বৰ অঞ্চলৰ বাহিৰৰ। ইয়াত আমাৰ ক'বলগীয়া এইটোৱে যে চৰকাৰীভাৱে অকণমান ক'ৰবাত খুট ৰোগী গ'ল নেকি যে যিখন ডিষ্ট্ৰিক্টৰ মানুহ তাত সেইখন ডিষ্ট্ৰিক্টত দিলে হয়তো ভাল আছিল। আমি জানিছোঁ যোৱাকালি আমাৰ অঞ্চলত খুব 100 জনৰ ভিতৰত 2জন বা 3জনহে লোকেল এৰিয়াৰ মানুহে ল'ব পাৰিছে। গতিকে এই ক্ষেত্ৰত ৰাইজৰ এটা খুব জাগিছে যাতে আমি কিজানি পিছলৈকে ভেকচিন নাপাম, বেলেগৰ মানুহে ল'ব। আজিও সেই একেই পৰিস্থিতি তেজপুৰ বৰপেটা নলবাৰী এনেকুৱা মানুহ ইয়াত আহিবলৈ লৈছে কিন্তু চৰকাৰে যিটো নিয়ম কৰিছে অনলাইন ছিষ্টেমত তাতে ছাইটটো আহি যায়, জেগাটো অহাৰ ফলত মানুহৰ গাত ভুল নাই কিন্তু চৰকাৰে হয়তো অকণমান ক'ৰবাত ক'ত ৰাখিলে নেকি যে যিখন ডিষ্ট্ৰিক্টৰ মানুহ সেইখন ডিষ্ট্ৰিক্টতে দিলে অতি ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ। গতিকে মই চৰকাৰলৈকে অনুৰোধ বিচাৰিছোঁ আগত দিনবোৰত এইখিনি অকণমান চালি জাৰি চাই যদি তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে যদি সীমাবদ্ধ কৰি ৰাখে ভেকচিনখিনি যথেষ্ট আমাৰ লোকেল অঞ্চলৰ মানুহখিনি যথেষ্ট পৰিমাণে উপকৃত হ'ব। চিকিৎসক বা বিভিন্ন কৰ্মচাৰীৰ মানে অভাৱ ঘটিছে। হয়, এতিয়া চাওক আমাৰ বেলেগ হস্পিটেলৰ কথাও ক'ব নাযাওঁ। এইখন হস্পিটেল আজি 30খন বিছনাযোগ্য এখন হস্পিটেল 1930 চনতে AGP চৰকাৰৰ সময়তে এইখন স্থাপন কৰা হৈছিলে আৰু সেই দিন ধৰি আজি মোটামুটি ক'ব গ'লে 30 বছৰ। এই 30 বছৰত ইয়াত মাত্ৰ 2জন ডক্টৰৰে চৰকাৰীভাৱে স্থিতি দি থোৱা হৈছে, তাত এজন ছিনিয়ৰ মেডিকেল অফিচাৰ আৰু এজন ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট। যিটো হিচাপত চৰকাৰী হিচাপত কমচে কম ইয়াত 6জন বা 7জন ডক্টৰৰ প্ৰয়োজন আছিল কিন্তু আজিলৈকে সেইখিনি হৈ উঠা নাই। ইয়াত ক'ত গাফিলতি হৈছে হয়তো আমি গম নাপাওঁ আৰু সেই হিচাপে ষ্টাফৰো যথেষ্ট সমীচীন নহয়। 3গৰাকী চিষ্টাৰ আছে, 3গৰাকী 4th গ্ৰেড আছে, তেওঁলোকৰ দ্বাৰা এখন হস্পিটেল 24 ঘণ্টা চলোৱাৰ কাৰণে যথেষ্ট সমীচীন নহয়। চৰকাৰে যোৱা 1.5 মাহ ধৰি এইখন হস্পিটেলত এজন ডক্টৰৰ দ্বাৰাই চিকিৎসা দি থাকিবলগীয়া হৈছিল কিন্তু চৰকাৰে অকণমান সহায় সহযোগিতা পোৱাৰ কাৰণে এজন ডক্টৰ নাগৰিজুলিৰ পৰা ইয়াত আনি এতিয়া দিছে। তথাপিতো 2জন ডক্টৰেদি এনেকুৱা ছিটুৱেশ্যনত 24 ঘণ্টা ছাৰ্ভিচ দিয়াটো যথেষ্ট পৰিমাণে প্ৰব্লেম হয়। গতিকে মই আশা ৰাখিছোঁ চৰকাৰে এই দিশতো অকণমান আমাৰ পিনে চকু দিব যাতে সোনকালে এই হস্পিটেলখন এখন 30 বেডেড হস্পিটেলৰ যিটো গাঁথনি সেই গাঁথনিৰ মতে যাতে চিকিৎসক আৰু কৰ্মচাৰী পোৱা যায় তেতিয়াহ'লে ৰাইজ যথেষ্ট পৰিমাণে উপকৃত হ'ব। ইয়াৰ লগতে মই ৰাইজৰ প্ৰতি এটা অনুৰোধ জনাব বিচাৰোঁ যে এই সময়ত যিহেতু জ্বৰ কাহ যথেষ্ট পৰিমাণে হৈছে, মানুহে সাধাৰণভাৱে এইটো ল'ব নালাগে যে মোৰ জ্বৰ কাহ হৈছে ফাৰ্মাচীৰ পৰা মই ঔষধ কিনি লৈ পেলাই খাই পেলাই মই ভাল পাম। কাৰণ আমি দেখা পাইছোঁ যে হস্পিটেলবিলাকত ৰোগীৰ সংখ্যা কমিছে কিন্তু সেই অনুপাতে ফাৰ্মাচীবিলাকৰ কিন্তু বিক্ৰী যথেষ্ট বৃদ্ধি হৈছে আমি শুনামতে। গতিকে মানুহে
হস্পিটেল আহিব ভয় কৰিছে তাৰ বিপৰীতে কি কৰিছে কেইটামান টেবলেট নি পেলাই ঘৰত খাইছে আৰু শেষত গৈ পেলাই যেতিয়া নিমনিয়া উশাহত যেতিয়া কষ্ট পাইছে 4 দিন বা 5 দিন পিছত হস্পিটেলত আহিছে তেতিয়া হয়তো তেখেতক ৰেফাৰ কৰিব লগা হৈছে ৰেফাৰ কৰাৰ পিছতো উন্নত চিকিৎসা হয়তো অভাৱ হোৱাৰ কাৰণে যিহেতু ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়িছে এই উন্নত চিকিৎসা নোপোৱাৰ কাৰণে হয়তো মানুহবিলাকৰ মৃত্যু ঘটিছে মই আশা ৰাখিছোঁ আমাৰ অঞ্চলৰ লগতে সমগ্ৰ অসমৰ যিসকল ৰোগীৰ এনেকুৱা কাহ জ্বৰৰ লগে লগে হয় এদিন বা দুদিন যাতে চৰকাৰী চিকিৎসালয়লৈ গৈ নমুনাটো পৰীক্ষা কৰি যথেষ্ট যি পৰিমাণৰ চিকিৎসাৰ দৰকাৰ হয় সেইমতে যাতে চিকিৎসা কৰিলে যথেষ্ট আমাৰ মৃত্যুৰ সংখ্যাটো এটলিষ্ট কমি যাব বুলি মই আশা ৰাখিছোঁ